হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বলক আজি পথাৰত টেঙা খাওঁগৈ। এফালে মই জলকীয়া কেইটামান ছিঙি লওঁ টেঙা খাবৰ বাবে। পকা পকা জলকীয়াকেইটা লৈ লৈছোঁ। এইকেইটা এয়া মই কাগজত নিমখ জলকীয়া বান্ধি লৈছোঁ। এইফালে মই এটা গামলা লৈ লৈছোঁ, এয়া কাগজত নিমখ জলকীয়া বান্ধি লৈছোঁ, আৰু এইটো টেঙা লৈ লৈছোঁ, আৰু এইফালে এখন কটাৰী লৈ লৈছোঁ। পথাৰত টেঙা কাটিবলৈ লৈছোঁ, এইটো টেঙা লৈ লৈছোঁ। ৰ'দত বহি টেঙা খাই ভাল লাগে, কিন্তু ৰ'দটো ইমান চোকা ন, ইমান ধৰিছে, সেইকাৰণে মই এইফালে এখন আৰ দি লৈছোঁ। পথাৰত ৰ'দে বহুত ধৰে। 20 টকীয়া টেঙা দেই বজাৰত, খাবলৈ কেনেকুৱা হয় নাজানো আৰু। চকুতে সোমালে। ধান দাই হাতৰ অৱস্থা চাব নেকি? এয়া সেইকাৰণে আজি ধান দোৱা নাই, কিন্তু টেঙা খাবলৈহে আহিছে। ৰঙা টেঙা, কিছুমান বগা টেঙাও থাকে। বগাটো খাই ইমান ভাল নালাগে, ৰঙাটো ভাল লাগে। এইফালে আমাৰ মায়ে ধান দাই আছে, মাক দেখুৱাই দে আকৌ। এইপিনে আজি মাক অকলে দিছোঁ ধান দাবলৈ, যিহেতু মই মানে নোৱাৰিছোঁগৈ আৰু দেই, এৰি দিছোঁ। এয়া মোৰ টেঙা কাটি হৈ গ'ল, ফালি লৈছোঁ এনেকৈ। এই হাতখন ধুই লওঁ, মানে নহ'লে বাকলি গুচোৱা যে হেৰি জিমখিনি লাগিলে তিতা তিতা লাগে। মানে জিমৰ হেৰিটো ৰসটো হাতত লাগিছে নাই, গুচি যাব, তিতা হৈ যাব তেতিয়া। হাতটো ধুই লৈছোঁ। এইটো গামলা লৈ আনিছোঁ ঘৰৰ পৰা। এইটো সিমান ৰস নাই, ৰস থকাহেঁতেন ভাল লাগিলেহেঁতেন। মই ৰসখিনি খাই তলত বহুত ভাল পাওঁ। টেঙা গুচাই হ'লেই আৰু মোৰ টেঙা গুচাই হৈ গ'ল। এতিয়া মই কাগজত লৈ আনিছোঁ এয়া নিমখ আৰু জলকীয়া। ধুনীয়াকৈ নিমখখন দি দিম আৰু জলকীয়া এটাই ভাঙিম, কাৰণ হেৰি চবেই ইমান জ্বলা খাব নোৱাৰিবও পাৰে নহয়। যোনে আৰু খাই সানি ল'ব আৰু। এয়া মই সৰু সৰু পিলেট লৈ আনিছোঁ টেঙা দিবলৈ। বেকগ্ৰাউণ্ডত আকৌ একদম মিউজিক কেনেকুৱা পাইছে বুলি ভাবিছে, চৰাই চিঞৰি আছে বহুত। ভাল লাগে বাৰু চিঞৰি থাকিলে। আমি মানুহ 4টা, সেইকাৰণে 3খন প্লেট লৈ আহিছোঁ, এটা গামলাতে খাম আৰু। ইমান ৰস নাই টেঙাটো, ৰসখন থাকিলে ভাল লাগে। এয়া ৰসেই কণ ওলাইছে। মা এয়া মই গামলাত লৈ ল'লোঁ টেঙা, এটা চবকে প্লেটত দি দিলোঁ, কাৰণ গামলাটো ৰস অকণমান আছে যে। ৰসকণ খাই বহুত ভাল পাওঁ মই।
ভালেই টেঙাটো খাব। এফালে ধুন মা আৰু ববা। ভালেই লেখা টেঙা জোলকণ জোলকণ যে বেছি ভাল লাগে। টেঙা যিমানে নাখাওঁ জোলকণ খাবলৈ পালেহে ভাল লাগে। এতিয়া মই প্ৰথম বেগত কটাৰীখন ভৰাই লওঁ, যিখন হেৰালে মায়ে মোক দিব যদি হেৰাই যায়। আৰু এয়া প্লেট লৈ লৈছোঁ, এইবোৰ চব মই ধুবগৈ লাগিব। এতিয়া মা আকৌ ধান দাবলৈ গ'লগৈ, ববা ডাঙৰি আনিবলৈ গ'লগৈ। এতিয়া বান্ধি মেলি আকৌ লৈ যাওঁ বেগত ভৰাই ধুমগৈ আৰু। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। টেঙা দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিলে নাই বাৰু? টেঙা বেলেগে খোৱা দেখিলে খাওঁ খাওঁ লাগে হয় নাই নহয় কমেণ্ট কৰি জনাবচোন বাৰু।